वोटर पेंशन चालू करो वरना कुर्सी खाली करो। वोटर पेंशन चालू करो वरना कुर्सी खाली करो। बाक्सा जिला वोटार्स पार्टी इंटरनेशनल दलोआ साइकेलजों हानजा सुरनाय हाबाफारि दिनै जोबथा सान। वोटार पेंशन आरो अखंड भारत यात्रा आयदाखौ लानानै साइकेलजों हानजा सुरनाय हाबाफारिखौ लादों बाक्सा जिल्ला कमिटि बिपिआइ दलोआ। दिनै 14 डिसेम्बर खालि बागानफारानिफ्राय जागायनानै बागानफारा ब्लकनिफ्राय लानानै बाक्सा ब्लक जालाहा ब्लक गोबर्धना ब्लक भबानिपुर बजालि जानानै बरमा ब्लकआव दिनै वोटार्स पार्टी इंटरनेशनल दलोनि साइकेलजों हानजा सुरनायखौ फोजोबो। जुब मोर्चानि गाहाय नेहाथारि पिंकु दास आरो रायजो कमिटिनि लेङाइ आफादगिरि सिबेक दास, जितेन्द्र शर्मा, रायजो बिपिआइनि मेडिया सेलनि नेहाथारि पबित्र बर' बिथांमोना बाहागो लानानै हाबाफारिखौ बेखेवनानै होयो। वोटार पेंशन चालू करो वरना कुर्सी खाली करो। वोटारशिप मोनाब्ला जों गोजोना। देश का वोटार लॉन्ग लिव, मिशन फॉर ग्लोबल चेंज MGG, जागो वोटार्स जागो, नेथारास हाथाव वोटारास लाव। वोटारशिपआ जोंनि मोनथाय बायदि स्लोगानखौ बिपिआइ दलोआ साइकेलजों हानजा सुरनाय हाबाफारि लादों। আমি সার্কেল ৰেলী 14 তাৰিখৰ পৰা বাক্সা জিলাৰ নেতৃত্বত বিভিন্ন ব্লক কমিটিৰ সহযোগত এইটো ৰেলী হৈ আছে আৰু আমি এই সাৰ্কেল ৰেলীৰ জৰিয়তে ভোটাৰসকলক এলাৰ্ট আৰু এৱাৰ্ড কৰাৰ কাৰণে সজাগতা কৰাৰ কাৰণে আমি সাৰ্কেল ৰেলীটো কৰিছোঁ। কাৰণ চাওক আজি বিজ্ঞানৰ যুগত বেলেগ দেশবিলাকে বহুত ওপৰত গুচি গ'ল, চন্দ্ৰলৈ বাস কৰিবলৈ সুবিধা পালে, কিন্তু আমাৰ ইণ্ডিয়াত নেতা ৰাজ চলি থকাৰ কাৰণে আজি আমি ভোটাৰসকলে সদায় গোলাম হৈ থাকিব লগা হৈছে। ইয়াৰ কাৰণে আমি শিক্ষিত চামৰ কামবিলাক যিহেতু কম্পিউটাৰে লৈ গৈ আছে আৰু লেবাৰ শ্ৰেণীৰ কামবিলাক আমাৰ মেচিনে লৈ গৈ আছে, এই ডাম্পাৰ বুলডোজাৰে লৈ গৈ আছে। ইয়াৰ কাৰণে বিকল্প ব্যৱস্থা হিচাপে মানৱ জাতিটো জীয়াই থকাৰ কাৰণে এটা ব্যৱস্থা হ'ব লাগে, যিটো ব্যৱস্থাত অন্ন, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্য মনোৰঞ্জনৰ ব্যৱস্থা হয়। ইয়াৰ কাৰণে আমি কৈছোঁ ৰাইজ সজাগ হওক, ৰাইজ এলাৰ্ট হওক, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কি কৰিবলৈ গৈছে অলপ জানিবলৈ চেষ্টা কৰক। ইয়াৰ কাৰণে আমি সেই বস্তুটোক লৈয়ে আজি আমাৰ সাৰা মাহটো ডিচেম্বৰ মাহটোত আমাৰ বিভিন্ন জেগাত প্ৰগ্ৰাম চলি আছে। এইটো সাংসদ নিৰ্বাচনৰ কাৰণে আপোনালোকৰ সজাগতা নেকি? সাংসদ নিৰ্বাচন নহয়, আমিতো বিভিন্ন সময়ত এনেকুৱা সজাগতা সভা আৰম্ভ কৰি আছোঁ। সাংসদ নিৰ্বাচনটো এতিয়া কি কৰিব, আজি আপোনালোকে মিডিয়াৰ মানুহ আপোনালোকে গমেই পাই আছে, ৰাতিপুৱা হ'লে ফেচবুক খুলিলে বা টিভি খুলিলে হাগ্ৰামাই প্ৰমোদক গালি পাৰিব আৰু প্ৰমোদে হাগ্ৰামাক গালি পাৰিব। যেনিবা বিজেপিয়ে কংগ্ৰেছক গালি পাৰিব আৰু কংগ্ৰেছে বিজেপিক গালি পাৰিব। এই খালি গালি পাৰি নিজৰ দায়িত্বৰ পৰা হাত সাৰি যোৱাটোক এইটো ৰাজনীতিক বুলি নকয়। এইটো নেতাতন্ত্ৰৰ যিটো ব্যৱস্থা, এই নেতাতন্ত্ৰৰ ব্যৱস্থাটো সম্পূৰ্ণ সলনি কৰাৰ ব্যৱস্থা হৈছে। এতিয়া এটা সময়ত আপোনালোকে জানে ৰজাৰ দেশ আছিল, ৰজাক বেয়া পোৱা হৈ গ'ল ৰাইজ, ৰজাক বেয়া পোৱা হৈ গ'ল, তে ৰাজনীতিক আহিল, ইংৰাজক বেয়া পোৱা হৈ গ'ল, ইংৰাজক খেদিলে। ঠিক তেনেকৈ ৰাজনীতিক ব্যৱস্থাত যিটো নিজৰ স্বাৰ্থৰ কাৰণে খালি নেতাৰ কাৰণে কাম কৰা, এই ৰাজনীতিক ৰাইজৰ আমুৱাবলৈ সময় আহি আছে। ইয়াৰ কাৰণে ভোটাৰসকল সজাগ হ'বলৈ গৈ আছে আৰু এই সজাগৰ জৰিয়তে প্ৰত্যেকজন মানুহ হিচাপে গৰিমা লৈ জীয়াই থকাৰ কাৰণে ব্যৱস্থাটো হ'ব লাগে। এইটোৱে বিকল্প ৰাস্তা। আমি দেখিবলৈ পাওঁ বহুত নেতাবিলাকে যেনিবা নিৰ্বাচনৰ সময়ত বহুত ভাল কথা প্ৰচাৰ কৰে, কিন্তু জিকি যোৱাৰ পিছত লংকা গৈ পোৱাৰ লগে লগে ৰাজা হয়, ৰাৱণ হয়, ৰাইজক চিনি নাপায়। আমাৰ এইটো ইয়াৰ কাৰণে আমি কৈছোঁ, আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে একমাত্ৰ এটাই কথা কৈ আছোঁ, অৰ্থনৈতিক স্বাধীনতাটো প্ৰত্যেকজনক দিয়ক। এইটো আপোনাৰ দলৰ পৰাও হ'ব নেকি? আমাৰ দলততো তেনেকুৱা ব্যৱস্থাই নাই। কাৰণ আমি মাত্ৰ কৈ আছোঁ, আমাক এটা আইন বনাব লাগে, যিটো আইনৰ দ্বাৰা জাতি ধৰ্ম নিৰ্বিশেষে আমি জীয়াই থাকিব পৰা ব্যৱস্থা হ'ব লাগে আৰু সুন্দৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব লাগে। প্ৰত্যেকটো পৰিয়ালে ভালকৈ ধুনীয়াকৈ এমুঠি খাবৰ কাৰণে যিটো ব্যৱস্থা হয়, এইটোৰ ব্যৱস্থাটো কৰিব লাগে। আমি কংগ্ৰেছৰ নিচিনা বা বিজেপিৰ নিচিনা এই ৰাস্তাটো পকা বনাই দিম বুলি আমি ক'বলৈ আহে কোনোদিন। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ এইটো ইছ্যুই নহয়। যেতিয়া মানুহৰ হাতে হাতে পইচা যাব, ৰাস্তা অলৰেডি পকা হৈ যাব। ইয়াত কোনো ঠিকাদাৰক বা কোনো নেতাক ৰখিবলগীয়া কথা নাই। কাৰণ প্ৰত্যেকটো পৰিয়ালৰ ঘৰত যেতিয়া পইচা যাব, এই ৰাইজে নিজে ক'ব যে মই 10,000 টকা দিওঁ, আপুনি কিমান দিয়ে কওক।
হাতে হাতে পইচা থাকিব, তেতিয়া আমদানি হ'ব, তেতিয়া ৰাইজে কোনো নেতাক ৰখিবলগীয়া নাই, ৰাস্তা নিজে নিজে পকা হ'ব। আমি ৰাস্তা বনাই দিম বুলি কোনোদিন কথা নকওঁ, বা কাৰোবাক ঘৰ দিম, কাৰোবাৰ আইডেণ্টি কাৰ্ড দিম, কাৰোবাক এই কিবা জব কাৰ্ড দিম, এইবিলাক আমাৰ নীতি নাই। আমাক মাত্ৰ লাগে অৰ্থনৈতিক স্বাধীনতা। আৰু আমাৰ লংকাত এটা কথা চবেই কয়, লংকাত গ'লে ৰাৱণ হয়, কিন্তু ৰামে লংকাত গৈছিল, ৰাৱণ হোৱা নাছিল, হনুমানো গৈছিল, লংকা জ্বলাই থৈ আহিছিলে। ইয়াৰ কাৰণে আমি ৰাজনীতিক ব্যৱস্থাটো হনুমানৰ নিচিনাকৈ পূজত জুই জ্বলাই ৰাজনীতিক ধ্বংস কৰাৰ কাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ জন্ম। এইটো 100% নেকি? 100% 100%। আমাৰ ইয়াত কোনো বেলেগ এজেণ্ডাৰ নাই। ভৱিষ্যতৰ কি ধৰণৰ এজেণ্ডা ল'ব আপোনাৰ? এজেণ্ডাৰ হৈছে মানুহৰ হাতত পইচা থাকিব, গৰিমা হ'ব, মানুহ ডেভেলপ হ'ব, শিক্ষিত মানুহৰ কাম। আজি যেনেকৈ 4,000 3,000 টকাত শংকৰদেৱ শিশু নিকেতনত টিচাৰিং কৰি আছে, তেওঁলোকৰ যেতিয়া পইচা আহিব 3,000 টকাৰ কোনো গোলাম নাখাটিব, 4,000 টকাৰ কোনো গোলামী নকৰিব, তেতিয়া নিজৰ নিজৰ মৰ্যাদা নিজে নিজে পাবলৈ যাব, আৰু মাহত 25,000 30,000 টকা কৰি তেওঁলোকে মজুৰি পাবলৈ সক্ষম হ'ব। ক'ৰ পৰা পাব লাগে? এইটো ব্যৱস্থা হ'ব, এইটো ব্যৱস্থা হ'ব, কাৰণ মানুহৰ হাতত পইচা আছে। আজি জনমুৰি আয়ৰ যিটো ব্যৱস্থা, ঠিক তেনেকৈ জনমুৰি আয় হ'ব। আজি দোকান বাণিজ্য, ব্যৱসায় বাণিজ্যত একদম মন্দা অৱস্থা, মানুহৰ হাতত পইচা নাই। আজি ঠাণ্ডা দিনত যিমানখিনি জেকেট কিনি বিক্ৰী হ'ব লাগিছিলে, মানুহৰ হাতত পইচা নাই, জেকেট কিনা নাই, ঠাণ্ডা সহ্য কৰি আছে, তাৰ কাৰণে জনমুৰি আয় কমি হৈ আছে। ইয়াৰ কাৰণে প্ৰত্যেকজন মানুহৰ হাতত যেতিয়া পইচা আহিব, গৰিমা হিচাপে জীয়াই থাকিব, আৰু বিজনেছ ডেভেলপ হ'ব, প্ৰত্যেকজন মানুহ ডেভেলপ হ'ব, সেই হিচাপত আমাৰ জনমুৰি আয়ো বাঢ়িব। সেই হিচাপত কি হ'ব, যিখিনি প্ৰাপ্য, যিখিনি গোলামী, এই গোলামী ব্যৱস্থাটো ধ্বংস হ'ব। প্ৰাইভেট স্কুলৰ মাষ্টৰে 25,000 টকা কৰি বেতন পাব। আপোনাক যদি কোনোবা ৰাষ্ট্ৰীয় দলবিলাকে যদি আপোনাক MP ইলেকশ্যনত টিকেট দিম, আপুনি আহক যদি কয়, তেতিয়া আপুনি VPIৰ পৰা পলাব নেকি? আমাৰ ভোকেই নাই, আমাৰ ভোক নাই, কোনো ৰাজনীতিক দলে আমাক নিবও নোৱাৰে, কাৰণ আমাৰ ভোক নাই, যিহেতু আমাৰ লোভ নাই। লোভ থাকিলেহে ৰাজনীতিক দল সলনি কৰিব পাৰে। তে আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ মানুহ, এনেকুৱা মানুহ আমি এতিয়ালৈকে দেখা নাই, আৰু আমি এইটো আমাৰ কল্পনাও নহয়, কল্পনাৰ বাহিৰত। সেইটোৰ কাৰণে আমি নেতা হ'বলৈ অহা নাই, আমি ৰাইজক নেতা বনাবলৈ আহিছোঁ। প্ৰত্যেকজনে নিজে নিজে নেতা হওক। নেতাৰ কথাত আপোনালোকে নাচিব নালাগে, ঠিকাদাৰৰ কথাত আপোনালোকে নাচিব নালাগে। প্ৰত্যেকজনে যেতিয়া নিজৰ অধিকাৰ বুজি পাব, নিজৰ অধিকাৰ ল'ব, তেতিয়া কোনো নেতাই ইয়াতে জিন্দাবাদ মুৰ্দাবাদ কৰিব সুবিধা নাপাব। খালি তেৰা মেৰা ৰাজনীতি, খালি তেৰা মেৰা। এই তেৰা মেৰা ৰাজনীতিকৰ নেতাৰ লাভ হ'ব, ঠিকাদাৰৰ লাভ হ'ব, আপোনাৰ আৰু ভোটাৰসকলৰ একো লাভ হ'বলগীয়া নাই। ইয়াৰ কাৰণে তেৰা মেৰা ৰাজনীতিক ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলত নাই। আমাৰ কোনো উদ্দেশ্যও নাই বেলেগ পাৰ্টিত যাৱাৰ। আপোনালোকে মিডিয়াৰ মানুহ, আপোনালোকে আমাতকৈ বেছি জানে। ডিফাৰেঞ্চটো এতিয়াই দেখা পাইছে। প্ৰমোদ বড়োৱে মাটিৰ ম্যাদী পট্টা দিম বুলি মানুহক লৈ গৈ আছে মিটিঙত, মানুহ দেখুওৱা ৰাজনীতি। আৰু BPFেও আঁচনি দিম বুলি কৈ মানুহ দেখুৱাই আছে। তাৰমানে ডেট মিনছ BPF UPPLৰ মানুহবিলাক সকলো বেমাৰী মানুহ, বেমাৰী। তেওঁলোকৰ ওচৰত 200 টকা মেডিচিন লোৱাৰ কাৰণে পইচা দিব লাগে, আৰু ঘৰৰ নংলাত কি পঠিয়াব লাগে, ফেন গাড়ীত, মানে ফেনত উঠাব লাগে, মানুহ লৈ যাব লাগে, দেখাব লাগে চমৎকাৰ। আৰু সেই চমৎকাৰ দিশৰ নামত যে কিমান কোটি কোটি টকা খৰচা হৈছে আপোনালোকে মন কৰিছেনে নাই? আৰু এই কোটি কোটি টকাটো জয় হোৱাৰ পিছত সেই ঠিকাদাৰৰ পৰা আনি যিটো খৰচা কৰিলে, সেই কাম ঠিকাদাৰৰ কৰিবনে ৰাইজৰ কৰিব? UPPL BJP কংগ্ৰেছ সব পাৰ্টিয়ে এইটোৱেই টাৰ্গেট, বেমাৰ পাৰ্টি। আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল কোনো বেমাৰী নাই। ইয়াৰ কাৰণে নিজে ওলাই আহিছে, নিজে চাৰ্কেল চলাইছে, ষ্ট্ৰং পাৰ্টি হয়। ইয়াৰ কাৰণে আমাৰ পাৰ্টিৰ লগত কোনো ৰাজনীতিক দলৰ অংক নিমিলে, আৰু এইটো সাংঘাতিকভাৱে ডিফাৰেঞ্চ পাৰ্টি। গাঁৱে গাঁৱে কাম কৰিবলগীয়াতো আমাৰ বিভিন্ন সজাগ হৈ, যেতিয়া মই ক'লোঁ, আগতে কৈছোঁ যে গাঁৱে গাঁৱে যেতিয়া পইচা সোমাব, আমি গৈ মাত্ৰ জাষ্ট ইণ্ট্ৰডাকশ্যনটো দিব লাগে, এইখিনি কাম হোৱা নাই, আপোনালোকে কি ব্যৱস্থা কৰিব লাগে আপোনালোকে নিজে কৰক। তেতিয়া কোনো ঠিকাদাৰৰ ৰখি থাকিবলগীয়া নাই, কোনো নেতাক ৰখি থাকিবলগীয়া নাই। ইয়াৰ কাৰণে মানুহৰ হাতে হাতে যেতিয়া ঘৰে ঘৰে 5টা পৰিয়াল যদি থাকে, বছৰত কিমান টকা আহিব সেইটো আপোনালোকে কেলকুলেটৰ কৰক, আৰু সেই হিচাপত গাঁৱে গাঁৱে ডেভেলপ হ'ব, ঘৰে ঘৰে ডেভেলপ হ'ব। 13,000 টকাৰ লেট্ৰিন, 13,000 টকাৰ লেট্ৰিন, 3 লাখ টকাৰ লেট্ৰিন ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে প্ৰত্যেকটো পৰিয়ালক দিবলৈ গৈ আছে। এতিয়া 13,000 টকাৰ লেট্ৰিন দিছে নেতাসকলে, আৰু ভোটাৰ্ছ পাৰ্টিয়ে 3 লাখ টকাৰ লেট্ৰিন দিব, য'ত টাইলছৰ
ব্যৱস্থা থাকিব এইখিনি নাই যিখিনি বুজি পোৱা মানুহ জ্ঞানী মানুহ একচুৱেলি শিক্ষিত হ'লে যে জ্ঞানী হ'ব সেইটো নহয় শিক্ষিত হ'লেও অজ্ঞানী মানুহ বহুত আছে আজিৰ তাৰিখত ইয়াৰ কাৰণে যিখিনি মানুহে জ্ঞানী যিখিনি মানুহে শিক্ষিত তেওঁলোকে আমাক আঁকোৱালি লৈ আছে ইনডাইৰেক্টলি আমাৰ লগত নাহিলেও তেওঁলোকে আমাক ছাপোৰ্ট কৰি আছে তোমালোকে আহি থাকা আমি আছোঁ এইখিনি ছাপোৰ্ট আমি ইণ্টাৰনেলি আমি পাই আছোঁ আৰু অনাগত দিনত আমি পাই থাকিম मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ बिएम हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबु दं आइ आफा मेडलाइफ बिएम हस्पिटालनि फेसिलिटिफोरानो जाबाय मेडिकेल लेबरेटरि फार्मासि पेडियाट्रिक्स मेडिसिन गायनोलॉजी डेन्टेल इउरोलॉजी डेन्टेल एक्सरे प्ले एरिया एक्सरे सोनोग्राफी ओटी आईसीयू एनआईसीयू एबा पीआईसीयू आरो आइ आफा मेडलाइफ बिएम हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन लांलाय लाबोनायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै थाना दंब्ला थाबैनो नोंथांनि देहाखौ फाहामथाय लानो क'क्राझार सहरनि सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ बिएम हस्पिटालाव गोख्रैनो फाहामथाय लाफैनो हागोन आबुङै मिथिनो थाखाय 9101655430 एबा 8822688026 जानबुं नम्बराव खौरां लाहरनो हागोन